পোনপ্ৰথমে সকলোলৈকে মই নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকৰ বাবে এটি বিশেষ ধৰণৰ ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে ৰঙালাওৰ আগ আৰু কঁঠাল গুটিৰ তৰকাৰী। মই প্ৰথমে ৰঙালাওৰ আগবোৰৰ আহবোৰ এনেদৰে গুচাই লৈছোঁ, তাৰপিছত এনেদৰে মিহিকৈ কাটি লৈছোঁ। আৰু লগতে কঁঠাল গুটিও এনেদৰে মিহিকৈ কাটি লৈছোঁ, স্লাইডকৈ কাটি লৈছোঁ। এতিয়া মই কেৰাহী এখনত সৰিয়হ তেল দি দিছোঁ। ইয়াতে মই পাঁচফোৰণ এড কৰিছোঁ আৰু পিঁয়াজ নহৰু এড কৰিছোঁ। এতিয়া মই কঁঠাল গুটিখিনি বহাই দিছোঁ। অলপ সময় ইয়াক মই এনেদৰে ভাজি ল'ম। আৰু জোখমতে নিমখ হালধি এড কৰিছোঁ। এয়া মোৰ কঁঠাল গুটি ৰঙচুৱা ৰং আহি গৈছে। এতিয়া মই কাটি লোৱা ৰঙালাওৰ আগবোৰ ইয়াতে বহাই দিছোঁ। আৰু কল খাৰো মই ইয়াতে এড কৰিছোঁ। এতিয়া মই প্ৰায় 20 মিনিটমান সময় এনেদৰে ঢাকি থ'ম। এয়া চাওক, ইমান ধুনীয়াকৈ ৰঙালাওৰ আগ আৰু কঁঠাল গুটি সিজি গৈছে। আৰু এতিয়া মই এনেদৰে অলপ সময় লৰাই থাকিম আৰু মোৰ ৰঙালাওৰ টেষ্টি ৰেচিপি তৈয়াৰ হৈ গৈছে। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। খুব টেষ্টি হয় আৰু হেল্ডি হয়, খাবলৈ খুব ধুনীয়া লাগে, সোৱাদ হয়। আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটিলৈ যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই থ'ব। ধন্যবাদ।